আজি পুনৰ আপোনালোকৰ মাজলৈ এটা ব্লগ লৈ আহি আছোঁ কিন্তু আজি গম পাইছে কি বনাম তাকে ভাবিছোঁ কি বনাম কিন্তু বনাম কিবা এটা বনাম নিশ্চয় ইমান ৰ'দ দিছে অসংখ্য ৰ'দ দিছে এই ৰ'দত সিজি গৈছোঁ পুৰা কাৰেণ্ট নাই বহুত খং উঠিছে কিন্তু তথাপিও ব্লগ বনাইছোঁ কিমান যে ভাল মই মা গৰম পৰি গৈছে তাতে গছৰ বতাহৰ ফিল লৈ বহি আছোঁ আৰু ফিলটো কেনেকৈ লৈছ মই এটি তো বহুত ধুনীয়া বতাহ মাৰিছে এয়া ভিডিঅ'টো বনাম বুলি ক'লোঁ হয় কিন্তু কি ভিডিঅ' বনাম আপোনালোকক মই কোৱা নাছিলোঁ কিন্তু এতিয়া কৈ দিওঁ মানে আমি কঠীয়া তুলিবলৈ আহিছোঁ মায়ে মই গৰম বহুত পৰিছিলে গৰম তাৰ পাছতে পাছবেলা টাইমত অকণমান ঠাণ্ডা কৰি দিলে তো ভাবিলোঁ মায়ে লগ ধৰিলে বোলে যাওঁ বৈ ঘৰৰ পৰা অলপ দূৰত হয় আৰু তাকে আহিলোঁ এয়া চাওকচোন পথাৰখন ইমান ধুনীয়া লাগিছে দেখিবলৈ এতিয়া আমি কঠীয়া তুলিবলৈ যাম কালি কিমান তুলিলে 12 ফিয়া তেন্তে আমি এতিয়া গৈ থাকোঁ ইয়াত অলপ সময় ৰখিবলৈ মন গৈ আছিলে যদি এতিয়া নৰখোঁ আৰু কাৰণ বৰষুণো দি দিব পাৰে কোনো ঠিক নাই তেন্তে আমি গৈ থাকোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে স্কুটিখন আমি ওচৰৰ মানুহ এঘৰতে থৈ ল'লোঁ কাৰণ এই ৰাস্তাটো অলপ বোকা হয় তো নিবলৈ দিগদাৰ হ'ব সেইটো কাৰণে আমি খোজকাঢ়িয়ে গুচি আহিলোঁ এডোখৰ আৰু চাওকচোন এতিয়া পথাৰখনৰ পৰিৱেশটো ইমানেই ধুনীয়া যিহেতু শাওনৰ পৰিৱেশ সকলোৰে বাবে হয়তো প্ৰিয় আৰু এনেকৈ পথাৰখনত ধুনীয়াকৈ ৰোৱা আৰম্ভ কৰিছে সম্পূৰ্ণ হোৱাগৈ নাই আৰু তেন্তে ভিডিঅ'টো চাই থাকক কঠীয়া এনেকৈ তোলে মানুহে বোকা না আমাৰ তাত সেইডোখৰত বোকা নাই ইয়াত বোকা আছে নিদো তোলকচোন পটকে তোলক কঠীয়াটো তোলক কামনি আৰু এবাৰ যে হাই কৰি দিয়ক হৈ যাব ধুনীয়া লাগিছে আপোনাক বিট দিয়া কৈছোঁ অঁ এইয়া এনেকৈ কঠীয়া তোলে চল তুলিলা নেকি কঠীয়া পৰিলোঁ চাওঁ মই ভাত খাই উঠি আহিছিলোঁ চাওঁ বোলে কিমান তুলিলে তোলক আৰু এয়া এনেকৈ কঠীয়াবিলাক সিঁচা হৈছে আৰু তাৰ পাছত এইবিলাক তুলি আনি পথাৰত ৰোৱা হ'ব তাৰ পাছতেই ধান হ'ব হয়তো এয়া ধান ৰোৱাসকলে বা খেতি কৰাসকলে এইটো প্ৰচেছ নিশ্চয় জানেই তো বেছি কোৱাৰ কোনো প্ৰয়োজন নাই অসমত থাকি আৰু এইবিলাক কথা নাজানিলেনো কেনেকৈ হ'ব তো ভাবিলোঁ ভিডিঅ'টো বনাই থওঁ আপোনালোককো অকণমান দেখুৱাই দিম কাৰণ পৰিৱেশটো ইমানেই ধুনীয়া লাগিলে নহয় চাৰিওফালে পথাৰ আৰু তাৰ মাজতে কঠীয়াখিনি চাই থাকক ভিডিঅ'টো এয়া পথাৰৰ মাজত সৌ দূৰত দেখিছেনে বাৰু বগা বগলী আৰু তাত কণা মুচৰি আছে এই চৰাইদেউবিধ সহজে দেখিবলৈ পোৱা নাযায় আৰু বৰ্তমান সময়ত যিটো পৰিৱেশ আহি পৰিছে সেই পৰিৱেশক লৈতো বগলী দেখিবলৈ পোৱা নাযায় গাঁৱলৈ আহিলে দেখি পাব আৰু কিন্তু চহৰ নগৰতো এইবিলাক দেখি পাবলৈ নাই গাত নামিব আপুনি কি হে এয়া আমাৰ মাতাশ্ৰী বহুত দিনৰ মূৰত কঠীয়া তুলিছে পেটু এবাৰ খিনাই ৱাহ চাওঁ এইফালে মুখখন দেখাই দিয়ক অকণমান পেটুই মানুহ কি কৈছা ভিন্দু কি কাম
কৈ দিয়ক কিবা এটা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি কৈ আমি এতিয়া কঠীয়া তুলি আছোঁ বৰ্তমান অঁ আৰু কাইলৈ পৰহিলৈ ৰুম পথাৰত গৈ পিনে তাৰপৰা ৰুৱনি হ'ব লাগিব 10-15টামান অঁ তেতিয়া অলপ ভাল লাগিব পৰিয়াল ভাল লাগিব একদম ফূৰ্তি কৰি হয়নে ফূৰ্তি কৰি ৰুই থাকিম আজিকালি খেতিটো নোহোৱাই হৈ গৈছে হয়নে খেতিটো নোহোৱা হৈছে আমি আৰু পৰম্পৰা ৰাখিব লাগিব অঁ ৰাখিব লাগিব হয়নে তাকে আগতেতো একদম মানুহবোৰে ইঘৰত ৰুবলৈ যায় সিঘৰত ৰুবলৈ আজিকালি ৰুবলৈ নাযায়েই নাযায় অঁ আজিকালি নিজে 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 আৰু চব টিপতে থৈ দিয়া আগতে কিমান ফূৰ্তি লাগে হয়নে একেলগে চব যায় ৰুবলৈ হাঁহ কুকুৰা মাৰিব কিমান মজা লাগে অঁ আজিকালি সেইবিলাক নামানে গাহৰি আনিব ঘৰতে কেৰাহীতে বনাব খাব আৰু লাপানীটো ওলায় মাজে মাজে লাওপানীটো ওলাই অঁ সেইটো মেইন সেইটো আমাৰ পৰম্পৰা সেইটো নোলালে নহ'বই আহোম নহ'লে কেনেকৈ হ'বগৈ আকৌ আহোম হ'বলৈতো লাগিবই সেইটো বস্তু তাৰপিছত চেনি দি ধুনীয়াকৈ একদম গৰম পানী উতলা গৰম পানী সিজাই ধুনীয়াকৈ সেইটো এটা জলপান আমি আগতে ৰুওঁতে মেলোঁতে সেইবিলাক আমাৰ তাত পিঠা খুন্দিবা আজি অঁ গধূলি 10টা-11টা বজালৈকে হেৰিয়ে কয় অঁ ভুবি পিঠা খুন্দিব অঁ ভুবুৰি পিঠা আজিকালিতো সেইবোৰ নায়েই আজিকালি সেইবোৰ একো নকয়ে আকৌ এতিয়া মিঠাই হোটেলৰ দোকানত বিক্ৰী পিঠা সেই হোটেলৰ মিঠাই আনে আৰু সেইবোৰে আজিকালি আধুনিক যুগ আকৌ একো আধুনিক যুগ নহয় চব মানুহে নিজে বনাই লৈছে চব আগৰ যুগে আছে আজি শাওনৰ 2 তাৰিখ নেকি আজি শাওন নাই কি এতিয়া কি হয় শাওনৰ 2 তাৰিখ শাওন অঁ আগষ্ট মাহ কালি 1 তাৰিখ আছিলে কালিৰ পৰা একদম ধুনীয়া বতৰ আৰু ৰোৱনী ৰোৱা বতৰ আহাৰ মাহত এনেও ৰ'দ দিব শাওনতহে প্ৰকৃত ৰোৱা দিন হয় হয় নাই আগতীয়াকৈ ৰুলে মানুহে ৰ'দ খাবই সেইটো দেখা শুনা কথা ইয়াক কঠীয়া বেছিকেতো নুতুলিলে আহি পিনে এতিয়া চাহ খাইছে সিহঁতি পোৱালীজনী দা দেখাই দিম আকৌ এবাৰ তুমি তোমাৰ ভিডিঅ' তোমাৰ ভিডিঅ'টো চাব আকৌ আজিৰ ভিডিঅ'ত ইমানে আছিলে যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বিশেষকৈ আপোনালোকক গাঁৱৰ কিছু দৃশ্য দেখাবলৈ ট্ৰাই কৰিলোঁ পুনৰবাৰ আপোনালোকক লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ তেন্তে বাই বাই